নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ মূৰত আহিছোঁ ইউটিউব চেনেললৈ। আজি মই ভাবিছোঁ আমাৰ লগতে আপোনালোকেও উপভোগ কৰক কি ৰেচিপি বনাম। সকলোৰে ভালেই নহয় চাগে। এফালে লকডাউন, কৰোণা মহামাৰী, কি যে হ'ব নহয়। আজি মই ভাবিছোঁ কলমৌ শাক আৰু কচু বনাম। তেখেতে ৰাতিপুৱাই গৈ পেলাই কলমৌ শাক আৰু মাছ লৈ আহিলে। ভাবিলোঁ আজি কচু আৰু মাছ বনাওঁ। কচু মানে এইটো দহি কচু কয়, কিছুমানে মান কচু কয়, এইটো কিছুমানে দুধ কচু বুলি কয়। কচুৱে মাছে অকণমান জোল থকা গ্ৰেভি টাইপ বনাম। এইটো কচু আমাৰ ঘৰতে আছিলে, বাৰীতে দুডালমান হৈছে, তাকে লৈ আহিছোঁ। খাবলৈ ভাল পাওঁ। কচুৱে মাছে খুব জ্বলা দি, জালুক দি পেলাই অকণমান গ্ৰেভি বনাম। এইটো কাটি দিব লাগে, কাৰণ ইয়াতে বৌখাটোত কিবা কিবি থাকিবও পাৰে, শামুক চামুক এনেকুৱা লাগি থাকিব পাৰে, বাৰিষা বতৰ যে, সেইকাৰণে এইটো কাটি দিছোঁ। ইয়াৰ যিটো কচুৰ যিটো থুৰ পাতটো একদম পোনে ওলাইছে আৰু থুৰ থুৰ হৈ থাকে, সেইটো খাবলৈও ভাল লাগে। সেইটো এটা বেলেগ ৰেচিপি, মই পিছত দেখুৱাম বাৰু কেতিয়াবালে। সেইটো পাতটোৱেদি এটা বৰ বনায়, বৰ ধুনীয়া বৰ হয়, খাবলৈ ধুনীয়া লাগে। লৰাই দিছানে মাছটো? এতিয়া এইখিনি হৈছে আৰু নমাই লওঁ। হৈছেনে কালাৰটো ধুনীয়া? এই কচুকেইডাল এনেকৈ দি লৈছোঁ, আমি কুটা কচুকেইটা এনেকৈ দি লৈছোঁ। এতিয়া দি লৈ পেলাই অকণমান ভাপতে সিজিব লাগে আৰু পানী দিব নালাগে। অকণমান নিমখ ছটিয়াই দিছোঁ, লৰাই দিছোঁ। এতিয়া ঢাকি দিম। এনেকৈ লগাই থ'লে হ'ল ঢাকনিখন। এইটো কলা খাৰ দেই, মই এতিয়া অলপ আগতে পানী দি সৰাই লৈছিলোঁ।
এইটো কলাখাৰ, কল বাকলি পুৰি লৈ পেলাই তাৰ পানীত তিয়াই থৈছোঁ, তাৰ এইটো পানীটো খাৰটো কলাখাৰ কয়। এইটো কলাখাৰ দিম অকণমান। তাৰপিছত এইটো আকৌ শুকলতি, মাছৰ লগত ভাল লাগে শুকলতিটো। এতিয়া যিহেতু মাছ আৰু কচু বনাম, এই শুকলতি বেছি নিদিওঁ, এটা দুটা পাত দি দিম। খাৰটো অকণমান বেছিয়ে আছে যিহেতু মই 2 চামুচ দিছোঁ। এইটো শুকলতি কয়। এনেকৈ মিহলি পেলাই দি দিলে হ'ব। এনেকৈ থ'লেই হ'ল। কলমৌ শাকটো মই ইয়াতে ভাজিম। জলকীয়াকেইটা ফালি লৈছোঁ। মই তেলত অন্য নিদিওঁ, এই পাঁচফোৰণটো মই ভাল পাওঁ, পাঁচফোৰণে দিম। দুটামান দিছোঁ, বেছি নিদিওঁ। পাঁচফোৰণ দিম আৰু এই জলকীয়া দিম। ধুনীয়া এটা স্মেল আহিলে, গোন্ধ আহিলে এতিয়া শাককণ দি দিব। এই শাকখন কমি গ'লেই পটককৈ। এতিয়া নিমখ দিম, হালধি দিম। নিমখটো বহুত সাৱধানে দিব লগা হয়, মানে শাকটো জলি গ'লে অলপ কমি যায়গৈ যে, নিমখটো পিছত চোকা হৈ যায়, গতিকে সাৱধানে নিমখটো দিবলগীয়া হয়, খুব চাই চিতি। হালধি দিছোঁ। ইয়াত অন্য কৰিবলগীয়া নাই একো, এইটো ঢাকি দিম আৰু। অলপ হেৰিটো কমাই দিছোঁ, টেম্পাৰেচাৰটো কমাই দিছোঁ অলপ। ঢাকি দিম। ইফালে আহি আকৌ কচুটো চাইছোঁ কি হৈ আছে। ধুনীয়াকৈ সিজি গৈছে। হালধি দি দিওঁ ইয়াতে অলপ। কচুৰ পৰা এইখিনি পানী ওলাই গৈছে, দেখিছেনে? মই পানী দিয়াই নাই, এই কচুৰে পানী ওলাইছে। এইটো এই কচু পানীয়ে ওলাইছে এইখিনি। ধুনীয়াকৈ সিজি গৈছে। এতিয়া নমাই থৈ দিম। নমাই থৈ কেৰাহীটো উঠাই এইখিনি আমি তেল মাৰি দিম মাছৰ লগত। এইটো মাছৰ কেৰাহীটোকে উঠাই দিছোঁ, যিহেতু তেল আছেই, মাছ ভজা তেল আছেই। তাৰ আগতে আমি আদা নহৰু অলপ পিচি লওঁ। নহৰু দিছোঁ আৰু আদা এটুকুৰা দিছোঁ, দুটামান জালুক। পৰিমাণটো নিজৰ পচন্দ মতে দিব আৰু জালুকটো। মই এইকেইটা দিছোঁ, বেছি জালুক নিদিওঁ। যিয়ে জালুক বেছিকৈ খায় অলপ বেছিকৈ দিব আৰু, মই ইমানেই দিলোঁ। এতিয়া এইখিনি মই পিচিম। এই গোটেইকেইটা বস্তু একেলগে পিচি লওঁ।
এইটো ধনিয়া পাত, বঙালী ধনিয়া দি দিওঁ। কেনেকুৱা হয় খাই চাব আপোনালোকে, খাই পেলাই কমেণ্টত জনাব। কমেণ্ট কৰিলে ভাল লাগে বস্তুটোৰ প্ৰতি, মই বনাব পাৰিছোঁনে নাই, ভালকৈ দিব পাৰিছোঁনে নাই, ভাল হৈছে নে বেয়া হৈছে। লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেনেকুৱা লাগে কমেণ্টত ভালকৈ জনাব দেই, আশা কৰিলোঁ। আৰু এইটো কি হৈছে চাই লওঁ। হৈ গ'ল এইটো। কিন্তু চিম্পুল মা মছলা দিয়া নাই তেনেকৈ। আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে।